Good morning, friends. Welcome to our new blog. আজি Sunday morning. যোৱাকালি ইমান গৰম আছিলে বাপৰে মানে মহ বহুত হয় কাৰণে আঁঠুৱা ল'লোঁ অল আউটটো সদায় কিমান আৰু লৈ থাকিম আঁঠুৱা লৈ পেলাই পাগল হৈ গৈছোঁ শুব পৰা নাই 4 ঘণ্টামান কিবাকৈ শুলোঁ এতিয়া উঠিছোঁ আৰু এয়া আমাৰ লেডিজ পাৰ্টিয়ে কিবা যোগাৰ পাতি কৰি আছে আজি চিকেনৰ কিবা ৰেচিপি বনাই সেইটো আপোনালোকক পিছত দেখুৱাই থাকিম কি চিকেন আচ্ছা বইল চিকেন চ' আমাৰ মাষ্টাৰ চেফে বনাবলৈ আৰম্ভ কৰি দিছে এয়া কেৰাহীত চিকেনখিনি দি দিলে তেল দিয়া নাই ডাইৰেক্ট চিকেন দি দিছে আৰু এইখিনি অলপ লাগি গৈছে কিন্তু একো নহয় এনেকৈ বনাই এইখিনি এতিয়া কি হ'ব অকণমান সময় এনেকৈ ভাজিব লাগিব তাৰপিছত ইয়াতে আদা নহৰুখিনি দিওঁ অকণমান ড্ৰাই ড্ৰাইকৈ দিছা চিকেনৰ পৰা তেল ওলাব লাগিছে এতিয়া অ'কে ইয়াত চাওক চিকেনৰ পৰা তেল ওলাব ধৰিছে আৰু এইখিনি অকণমান ড্ৰাই কেনেকৈ ফ্ৰাই কৰি তাৰপিছত কি কৰিব দেখুৱাইছোঁ আৰু এতিয়া চিকেনখিনি ড্ৰাই ফ্ৰাই কৰি অকণমান তেল ওলাবলৈ ধৰিছে এতিয়া আদা নহৰু পেষ্টখিনি দি দিব আৰু এয়া খঞ্জু বাইদেৱে মচুন্দৰী লৈ আহিছে তাপ্তিৰ কাৰণে কচু আৰু মচুন্দৰী চাটনি বনাব তাপ্তিয়ে অ'কে কাৰেকশ্যন পিটিকা বনাব আৰু আদা নহৰুখিনি দি পেলাই এনেকৈ ভালকৈ লৰাইছে আৰু এতিয়া চিকেনখিনিত পিঁয়াজ আৰু বিলাহী দি দিব চ' বিলাহীখিনি দিব নে নিদিব কনফিউজনত আছে তাপ্তি বৰা এইখিনি দিলে বাকী কেইটামান থৈ দিলে আৰু এতিয়া জাষ্ট 1 মিনিটমান ফ্ৰাই কৰিলে পিঁয়াজ আৰু বিলাহীখিনি দি পেলাই আৰু এয়া চাওক তাপ্তি মিৰ্গি হৈ গৈছিলে হাতখন কঁপিব ধৰিছিলে নিমখখিনি লওঁতে এতিয়া নিমখখিনি দি দিছে অকণমান আন্ধা হৈছে চাগে লাইটটো দি দিওঁ মানে ফ্লেছটো মোৰ ফোনটো বহুত গৰম হৈ গৈছে ফ্লেছটো অফ হৈ গ'ল ইনগ্ৰিডিয়েণ্টটো আমাৰ চেফে এড কৰি আছে নেক্সট ইনগ্ৰিডিয়েণ্ট হ'ল জালুক গোলমৰিচ এয়া দি দিলে দি পেলাই উইথ টুইষ্ট চ' এইখিনি এনেকৈ অকণমান দেৰি হেতাখন দি লৰাই মেলি এতিয়া এনেকৈ গেছটো মিডিয়াম কৰি মিডিয়াম কৰি পেলাই এনেকৈ থৈ দিছে এইখিনি ঢাকি নিদিয়ে এতিয়া অকণমান ফ্ৰাই হ'ব দিছে যাতে যিটো চিকেনৰ ৰ স্মেল থাকে স্মেলটো ওলাই যায়গৈ ঢাকি দিলে সেই স্মেলটো থাকি যাব বিলাহীখিনি ভাঙি গৈছে এতিয়া আলু এড কৰি দিছোঁ চ' হালধিখিনি এড কৰিলে জাষ্ট হাফ TSP মান দিছে ভালকৈ মিক্স কৰি লৈছে আৰু চিকেনখিনিত এতিয়া গৰম পানী দিয়া হ'ব অকণমান সৰহকৈ গৰম পানী দিছে কাৰণ এতিয়া কি হ'ব নেক্সট ষ্টেজটো একদম ফ্লেমটো মিডিয়াম কৰি ঢাকি পেলাই থৈ দিম আলুখিনি সিজালৈকে ঢাকি ফ্লেমটো মিডিয়াম ল' কৰি পেলাই শ্ল' কুক কৰিব দিব আৰু আলুখিনি সিজি যোৱাৰ লগে লগে আমি চিকেনটো খাই পেলাম চ' তাপ্তিয়ে বিৰাট জোৰে চিঞৰি মাতিলে মই আধা ৰাস্তা দৌৰি আহিলোঁ ভাবিলোঁ কিবা হ'ল নেকি তাৰপিছত গম পালোঁ যে চিকেনখিনিতো এক টোপালো তেল দিয়া নাছিলোঁ কিমান তেল ওলাইছে এয়া চাওক সেইকাৰণে ব্ৰইলাৰটো এইবিলাক ৰেচিপিত ভাল তেল ওলাই আহে একদম শ্ল' বইল হৈ আছে কিমান সময় লাগিব আৰু পানীখিনি অকণমান শুহিলে আলুখিনি ভালকৈ সিজিলে অ'কে চ' এতিয়া বাকীখিনি সময় ঢাকনখন নিদিয়ে এনেকৈ অ'পেনকৈ সিজাব যাতে পানীটো কমি যায় নহ'লে পানীৰ এমাউণ্টটো কমি নাযায় চ' আমি অপেক্ষা কৰি আছোঁ কেতিয়া হ'ব কেতিয়া খাম
কি হ'ল হা কিবা হ'ল মই দি দিলোঁ অলৰেডি তুমি এনেই হেৰি ইয়াত দেখালে হ'ল আৰু অ'কে মচুন্দৰী বনাই আছে তাপ্তিয়ে কচু আৰু মচুন্দৰী দি মচুন্দৰী আৰু মধুসোলেং পাতটো এনেই জাষ্ট ষ্টিম কৰিছোঁ এইফালে কচু সিজাই থৈছে লাষ্টত এইখিনি কেঁচা তেল কেঁচা পিঁয়াজ কেঁচা জলকীয়া দি পিটিকা বনাম অ'কে আৰু এইফালে চিকেনটোৰ গ্ৰেভিটো কমি গৈছে ইয়াতে বিলাহীখিনিও এড কৰি দিম ইয়াতে বিলাহীও এড কৰি আছে চ' খানা দুইটা বস্তু ৰেডি কৰি ল'লে এয়া তাপ্তিয়ে বনাইছে যিটো ষ্টিম চাটনি মচুন্দৰী কচু বিলাহী দি ইয়াতে মধুসোলেঙো আছে এয়া মায়ে বনালে দালি আৰু এয়া চিকেন ৰেডি হৈ গ'ল ধুনীয়াকৈ গাৰ্নিছ কৰি দিছে আৰু এইখিনি দেউতাৰ কাৰণে বেলেগকৈ ৰাখিছে জ্বলা নিদিয়াকৈ চ' আপোনালোকে কি বনাইছে লাঞ্চত আমাক জনাব ছানডে স্পেচিয়েল কি আছে আজি আপোনালোকৰ কেনেকৈ দিনটো পাৰ কৰিছে আমিতো এনেকৈ খাই বৈ হাঁহি ফূৰ্তি কৰি স্পেণ্ড কৰি আছোঁ বাপৰে আজি কি গৰম মানে একদম অৱস্থা বেয়া হৈ গৈছে ওলাই গৈছিলোঁ কাম আছিলে অলপমান সেই কামখিনি কৰিবলৈ ভাবিলোঁ আজি অড ইভেণ্ট যিহেতু চলি আছে গাড়ীখনৰ অড হয় আজি ইভেণ্ট ডে চ' স্কুটিখনে লৈ গ'লোঁ বা ৰ'দত পুৰি এনেকুৱা অৱস্থা হ'ল এই মুখখন ডিঙি হাতবোৰ একদম তাৰপিছত আহি একদম বেচন দি ভালকৈ স্ক্ৰাব কৰিলোঁ তাৰপিছত দৈ দি মইশ্চাৰাইজ কৰিলোঁ গা ধুলোঁ এইবোৰ আমাৰ তাপ্তি মাইনাৰ আইডিয়া চ' এইবোৰ কৰি মেলি এতিয়া অকণমান নেচাৰেল ভাৱটো উভতি আহিলে কিন্তু আজিৰ পৰা মই ভাবিছোঁ যে জগিঙত নাযাওঁ কাৰণ পানীটোৰ যিটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটোত গা ধুওঁতে মোৰ 1 মিলিমিটাৰ ফেটছ এনেই বাৰ্ণ হৈ গ'ল মই এইটো ফিল কৰিছোঁ চ' জগিঙত যাবলৈ একো প্ৰয়োজনেই নাই নিজে নিজে ক্ষীণাই যাম আপোনালোকে যদি ক্ষীণ মানুহৰ কেটেগৰীত পৰে ক্ষীণ হয় দুখ নকৰিব বা শকত হ'বলৈ চেষ্টা নকৰিব শকত হ'লে বহুত কষ্ট ইমান গেলা গৰম কিন্তু ইয়াতে খোজকাঢ়িব লগা হৈছে দৌৰিব লগা হৈছে যাতে স্বাস্থ্যটো ফুলি নাযায় পেটটো ওলাই নাযায় অৱস্থা ইমানে বেয়া হৈ গৈছে আহিয়ে নেমু পানী খাব লৈছোঁ कैसन हो ठीक बा হনু হা কালি ৰাতি ভালকৈ বৰষুণ আহিছে এজাক একদম ঠাণ্ডা পৰি গ'ল কি ধুনীয়া হৈ আছে চাওক বতাহটো মানে একদম ঠাণ্ডা ঠাণ্ডা বতাহ গাত লাগিছে ইমান ভাল লাগিছে I feel what I just showed you all is a easier way of transporting ভৰা চাউলৰ বস্তাটো ইফালৰ পৰা সিফাল লৈ যোৱা এইটো এটা সহজ উপায় হাতেদি দাঙি লৈ গ'লে বা কান্ধত উঠাই লৈ গ'লে বৰ কষ্ট হয় দোस्तो আজ খানে মে কিয়া হে ভাতটো আছে ভাতৰ লগত আছে দালি আৰু এয়া চালাড এইখিনি মই কাটিছোঁ একদম পাতল পাতলকৈ তিয়ঁহ বিলাহী জলকীয়া আৰু এয়া এইবোৰ কি এইটো কণীও ভাঙি দিছে আৰু এইটো মাছৰ তৰকাৰী বনাইছে মায়ে অলকেশ চন্দা তুমি যদি আমাৰ ব্লগ চাই আছা আমি আজি মাছ খাই আছোঁ মাছটো হ'ল ৰূপচন্দা চ' আমি ভাত খালোঁ ভাত খাই এতিয়া অকণমান ৰেষ্ট লওঁ সন্ধিয়া আকৌ দৌৰিবলৈ যাম চ' আশা কৰিছোঁ আপোনালোকৰ আজিৰ ব্লগটো ভাল লাগিছে যদিহে ভাল লাগিছে তেনেহ'লে প্লিজ ব্লগটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ কমেণ্টছবোৰ দিব সেইবোৰেদি আমি নেক্সট ব্লগটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ সেইটো আমি আইডিয়া এটা পাওঁ আৰু যদি আপোনালোকে আমাৰ চেনেলটোলৈ নতুন হয় ফাৰ্ষ্ট টাইম আমাৰ ভিডিঅ'জ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আকৌ এটা এক্সাইটিং ব্লগত আপোনালোকৰ লগত দেখা হ'ব টিল দেন ষ্টে হেপী ষ্টে ব্লেছড এণ্ড ষ্টে ছেফ বাই বাই